আমাৰ শিশু নাটক কুমাৰ হাবিটো এইটোৱে কামত আহিব নেকি? আৰু আমাৰ পাছত খোৱাবলৈ দিয়া মানুহ এই দুজন নাই দুষ্কৰি কিনা খুজি লগাই নিদিয়া আজিকালি মানে এইটো জখৰ চাই দিবলৈ পৰা চুৰ কৰি আনিছোঁ তুমি যাবা Oh,
মই বিয়া ঘৰ নন্দন একেলৈ বহ কিন্তু তোমাক কষ্ট শিকা দিলা কোনে এইটো মোৰ নালাগে সৰি বাবা সৰি কম্প্ৰভাতি বানালা কুকুৰা মাছ কইলা বন্ধু আপুনি এই গুৰুদেৱ মই হয় গুৰুদেৱ যিদিনা বিয়া ঘৰ পুত্ৰ বুলি আপুনি মোক অস্থায়ী শিক্ষা দিবলৈ অমান্তি গ'ল সেইদিনা মই পৰীক্ষাবদ্ধ আপোনাৰ মূৰ্তি খালি আপোনাক এই গুৰু মানি অস্থায়ী শিক্ষা আৰম্ভ কৰিছোঁ কওক গুৰুদেৱ আপুনি যি গুৰু দক্ষিণা বিচাৰে মই তাকেই দিবলৈ খালোঁ ও এবারে তো তোমার দুহাতা প্রথম তো ওই দক্ষিণ সেকশন বিবাহিতা গুৰুদেৱ মই তো লগাতে দিনে তুই না চাইতে পারো আমি তো কি আমি চাইলে বেলেগ চাইবা লাগিছিল তাৰপিছত একেলগে বাৰু কি হ'ল ককাক সুধিছিলোঁ ককাই মোক নাজানো বুলি ক'লে
হয়তো নকে নহয় দে Adik po. ঐ দুটা কালিয়া দেৰি নহয় হ'ব ভাইটি ইমান ক্লাছৰ বৰ্ণনা দিব নালাগে Saya kelam ni. Sangat bang.
প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ যোগদান কৰিছোঁ। জানো দোকানখন আপুনি দিছে খনক তুমি স্কুললৈ যোৱা নাই কিয়? বুজিছোঁ, মাংসৰ দোকানৰ বাবেই তুমি স্কুললৈ যাব পৰা নাই। বাইদেউ, কথা এটা কওঁ, বেয়া নাপাব। ধনৰ এতিয়া পঢ়াৰ বয়স, গতিকে এই কণমানি ল'ৰাটোক কামত লগতো ভাল কথা হৈছে জানো? হেই, আপুনি ইমান দূৰণিৰ পৰা মাষ্টৰনী কৰিবলৈ আহিছে। মাষ্টৰনী কৰক, অচিনাকি ঠাইত ব্যক্তিগত কথাত মাত নমতাই ভাল। বৰ মাষ্টৰনী বিধি দেখুৱাব নালাগে। যাওঁ এইফালে আহাচোন। যাওঁ আহা। তোমাৰ স্কুললৈ যাবলৈ মন নাযায়? কাইলৈৰ পৰা তুমি স্কুললৈ যাব লাগিব দেই। বাইদেউ, কথা এটা কওঁ, ভুল নুবুজিব। আচলতে মাংসৰ দোকান মুকলি ঠাইত খুলিবই নালাগে। যিটো ভুল অৱশ্যে সকলোতেই কৰে। দোকানত মুকলিকৈ ওলমাই ৰখা ছাগলীয়ে হওক বা কুকুৰাই হওক, এই দৃশ্যবোৰে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলায়। গতিকে হেই, আপুনি ইমান দূৰণিৰ পৰা মাষ্টৰনী কৰিবলৈ আহিছে। মাষ্টৰনী কৰক, অচিনাকি ঠাইত ব্যক্তিগত কথাত মাত নমতাই ভাল। বৰ মাষ্টৰনী বিধি দেখুৱাব নালাগে। হয়, ঠাইখন মোৰ বাবে নতুন, অচিনাকি। তথাপিও শিক্ষক হিচাপে নিযুক্তি পাইছোঁ যেতিয়া এই ঠাইখনৰ প্ৰতি মোৰ এটা দায়িত্ব আছে। শিক্ষকতা কেৱল বিদ্যালয়ৰ চাৰিবেৰত আবদ্ধ থাকি কৰা চাকৰি নহয়। শিক্ষকতা সমাজ গঢ়াৰ আশীৰ্বাদ। কাইলৈৰ পৰা তুমি স্কুললৈ যাব লাগিব দেই। মইনাহঁত, কাইলৈৰ পৰা তোমালোকৰ লগত ঘন স্কুললৈ যাব দেই। নতুন পৃথিৱীখন উজলি উঠিছে দূৰে দূৰে, পৰুণিয়ে লৈছে বিদায়, বেজাৰেৰে খুবেৰে প্ৰতিক্ৰিয়া সংঘাতৰে উলগ জগাই, নতুনৰ গানে সুৰে জগত জগাই, নতুনৰ সৃষ্টিৰ অগ্নিবীজ দিশে দিশে আলো কবিতা নামটো যুৱতী